নমস্কাৰ, ওয়েলকাম ব্যাক টু মাই টিউব চেনেল বাবুস ট্ৰিক্স। সপ্তম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল, অনুশীলনী 6 2 নম্বৰটো তোমালোকে দিব কৈ আছিলা। তো আজি 2 নম্বৰটো তোমালোকক দিবলৈ ওলাইছোঁ। বাকী এই চেপ্টাৰৰ ভিডিঅ' আগতে দিয়া আছে, যদি কোনোবাই চোৱা নাই এই ভিডিঅ'ৰ ডেছক্ৰিপশ্যন তাৰ লিংকটো পাবা, তাত গৈ তোমালোকে বাকী অংশখিনি চাব পাৰিবা। তো আহা আজি 2 নম্বৰ প্ৰশ্নটো আমি সমাধান কৰোঁ। তো ইয়াত তিনিটা জোখৰ বাহুৰ দিশ দিয়া আছে আৰু এই তিনিটা জোখৰ বাহুৰ দিশৰ কোনটোৰে আমি এটা সমকোণী ত্ৰিভুজ আঁকিব পাৰিম। যিটোৰে আঁকিব পাৰিম সেইটোৰে আমি সমকোণী ত্ৰিভুজ এটা আঁকি আমাক কি কৰি হৈছে, অতিভুজ আৰু সমকোণটো আমাক দেখুৱাব দিছে। তো প্ৰথম কথা, এটা সমকোণী ত্ৰিভুজ আঁকিব লাগিলে ইয়াৰ যি তিনিটা বাহুৰ দিশ দিয়া আছে, এই বাহুৰ দিশ তিনিটাৰ তোমাৰ যিটো ডাঙৰ দিশ দিয়া আছে, ধৰা এইটো 9, 3, 6 আৰু 9 আছে। এই ডাঙৰ দিশটোৰ বৰ্গৰ যোগফল সৰু বাহু দুটাৰ বৰ্গৰ যোগফলৰ সমান হ'ব লাগিব, তেতিয়াহে আমি এটা সমকোণী ত্ৰিভুজ আঁকিব পাৰিম। ইয়াত কি হয়, এইটো যদি ডাঙৰ বাহুটো আমি বৰ্গ কৰোঁ কিমান হ'ব, 9 9 গুণ 1 আছে, আৰু এই দুটাৰ বৰ্গ আমাৰ কিমান হ'ব, 3 3 গুণ 9, 6 6 গুণ 36, 36 আৰু 9 যোগ কৰিলে আমাৰ কিমান হ'ব, 45। ইফালে আমাৰ কিমান আছিলে, 81 আছিলে, গতিকে দুটা সমান হোৱা নাই, গতিকে এইটো আমাৰ কি হয়, এইটোৰে আমি সমকোণী ত্ৰিভুজটো আঁকিব নোৱাৰোঁ। কিন্তু এইটোৰে আমাৰ সমকোণী ত্ৰিভুজটো আঁকিব পৰা যায়। বুজি পাইছানে? তোমালোকে এইটোৰ বৰ্গৰ যোগফলটো আমাৰ এইটো বৰ্গ কিমান হ'ব, আমাৰ 400, আৰু এই দুটাৰ বৰ্গৰ যোগফল আমাৰ কিমান হ'ব, 400 হ'ব। তোমালোকে কৰি চাবা, তেতিয়া তোমালোকে পাবা। আৰু এইটোৰ কি হ'ব, 12 12 গুণ 144, আৰু এইটোৰ কি হয়, এই দুটাৰ আমি যদি বৰ্গৰ যোগফল লওঁ কিমান হ'ব, 10 10 গুণ 100 আৰু 5 5 গুণ 25, তো 125, আৰু এইফালে কিমান আছিলে, 144, গতিকে এইটোও আমাৰ নহয়। গতিকে আমি 2 নম্বৰটোৰে এটা সমকোণী ত্ৰিভুজ আঁকিব পাৰিম। তো ইয়াত এইটো আমি যোগটো লৈছোঁ, এইটো যোগটো আমি কেনেকৈ উলিয়াব লাগে, ডাঙৰ বাহুটোৰ যিটো আছে, ডাঙৰ বাহুটোৰ বৰ্গ, ইয়াৰ বৰ্গ কৰিলে আমাৰ কিমান হ'ব, 20 × 20 অৰ্থাৎ 400, আৰু এই দুটা কিমান হ'ব আমাৰ, এই দুটা এনেকুৱাকৈ ল'ব, 12 স্কুৱেৰ আৰু 16 স্কুৱেৰ। তো 12 12 গুণ কিমান হয়, 144, আৰু এইটো কি হ'ব, 16 16 গুণ আমাৰ কিমান হ'ব, 256। তো আমি কিমান পালোঁ, এই দুটা যোগ কৰিলে আমাৰ কিমান হ'ব, 400 হ'ব। তো এইটো আৰু এইটো আমাৰ সমান হ'ল, গতিকে আমি এই বাহুৰ যোগ্যতাৰে আমি কি কৰিব পাৰোঁ, এটা সমকোণী ত্ৰিভুজ অংকন কৰিব পাৰোঁ। এতিয়া মই তোমালোকক মই ইয়াত ডাইৰেক্ট স্কেল ধৰি আঁকি নিদিওঁ, জাষ্ট কেনেকুৱা অৱস্থিতটো মই তোমালোকক দেখুৱাই দিছোঁ। ধৰা ABC এটা সমকোণী ত্ৰিভুজ। আমাক কি কৈছে, ত্ৰিভুজটো অংকন কৰি ইয়াত ধৰা এইটো বাহু আমাৰ যিটো আছে, এইটো বাহু ধৰা আমাৰ 16, এইটো বাহু ধৰা আমাৰ 12, আৰু এইটো বাহু আমাৰ 20। গতিকে আমাৰ কি হ'ব, এই 20 যিটো আছে এইটো আমাৰ কি হ'ব, অতিভুজ হ'ব। তাৰমানে ABC এটা সমকোণী ত্ৰিভুজ। ইয়াৰ আমাক সমকোণটো দেখিব পাৰিছে, ইয়াৰ এইটো বি কোণ সমান 90 ডিগ্ৰী, আৰু কি হ'ব, AC অতিভুজ। আমাৰ সমকোণটো আৰু অতিভুজটো আমাক দেখুৱাই দিছিলে, গতিকে এইটো হ'ব, ACটো হৈছে আমাৰ অতিভুজ। তো এনেদৰে তোমালোকে সমকোণী ত্ৰিভুজ অংকন কৰিব পাৰিবা। সদায় সমকোণী ত্ৰিভুজ অংকন কৰোঁতে তোমালোকে ডাঙৰ বাহুটোৰ বৰ্গ কৰিবা, আৰু বাকী বাহুৰ দুটাৰ বৰ্গৰ যোগফলটো মিলাই চাবা, যদি সমান হয় তেতিয়াহে আমি সেই ত্ৰিভুজটোৰ কি কৰিব পাৰোঁ, সমকোণী ত্ৰিভুজ অংকন কৰিব পাৰোঁ। তো এইখিনি আছিল ভিডিঅ'ত। বাকী এই চেপ্টাৰৰ ভিডিঅ' আগতে দিয়া আছে, যদি কোনোবাই চোৱা নাই তেতিয়াহ'লে এই ভিডিঅ'ৰ ডেছক্ৰিপশ্যন তাৰ লিংকটো পাবা, তাত গৈ তোমালোকে বাকী অংশখিনি চাব পাৰিবা। তো ভিডিঅ'টো চাই ভাল লাগে, ভিডিঅ'টো লাইক কৰিবা, চেনেলটো ছাবস্ক্ৰাইব কৰিবা। তো আহিলোঁ, বাই বাই।